এদিন এজন ল'ৰা খুব দুখ আৰু চিন্তা মনেৰে নদীৰ পাৰত বহি আছিল। সি সদায় ভাবিছিল, মই যদি এই কামটো কৰিব নোৱাৰোঁ তেন্তে কি হ'ব? মই ভবা সপোনবোৰ যদি পূৰণ কৰিব নোৱাৰোঁ তেনে কি হ'ব? মোক লৈ আন মানুহবোৰে মোৰ বিষয়ে কি ভাবিব? এনেধৰণৰ অসংখ্য কথা চিন্তা কৰি সি নদীৰ পাৰতে বহি আছিল। তেনেতে তাৰ ওচৰলৈ এজন বুঢ়া মানুহ আহিল আৰু ল'ৰাজনৰ কাষতে বহিল। বুঢ়া মানুহজনে তাৰ মুখখন চাই বুজিলে যে ল'ৰাজন খুব চিন্তাত আছে। তেতিয়া সেই বুঢ়াজনে ক'লে, এই নদীখন দেখিছানে? নদীখনে কেতিয়াও নাভাবে যে তাৰ সন্মুখত কিমান বাধা আছে। পাহাৰৰ মাজে মাজে শিলৰ ওপৰে ওপৰে সি মাথো বৈ থাকে, কেতিয়াবা যদি শান্ত, কেতিয়াবা আকৌ দ্ৰুত। নদীখন কেতিয়াও থমকি নৰয়। নদীখনে কেতিয়াও নাভাবে যে মোৰ পথত কি আছে বা মই ক'লৈ যাম। তেনেতে সেই ল'ৰাজনে মাত লগালে, আমিতো মানুহ, আমি চিন্তা নকৰিলে জীৱনটো কেনেকৈ চলাম? তেতিয়া বুঢ়া মানুহজনে এটা মিচিকীয়া হাঁহি মাৰি ক'লে, চিন্তা কৰাটো বেয়া কথা নহয়, কিন্তু অধিক চিন্তাই আমাক আগুৱাই নিয়াৰ সলনি পিছুৱাইহে নিয়ে। সেয়ে নদীৰ দৰে হ'ব শিকা, নদীৰ দৰে বৈ যাব শিকা। ৰাস্তাত শিল থাকিলেও তাৰ ওপৰেদি বৈ যাব শিকা, আবদ্ধ হৈ নাথাকিবা। ল'ৰাজনে বুঢ়া মানুহজনৰ কথাত মনত উৎসাহ পালে আৰু সি বুজি পালে যে জীৱনত বিফলতা আহিলেও নিজৰ সপোনটোৰ বাবে থমকি ৰৈ চিন্তাত হাত সাবটি বহি থাকিব নালাগে। কেতিয়াবা ভাল হ'ব আৰু কেতিয়াবা বেয়া হ'ব, কিন্তু থমকি নৰৈ নদীৰ দৰে বৈ যাব লাগে। দৰ্শকসকল, চিন্তা কৰাটো স্বাভাৱিক, কিন্তু বেছি চিন্তাই আমাক আগবাঢ়ি যোৱাত বঞ্চিত কৰে। সেয়ে নিজৰ লক্ষ্যত মনোযোগ দিয়ক আৰু জীৱনক সোঁতৰ লগত খাপ খুৱাই লৈ চলক। দৰ্শকসকল, যদি আমাৰ এই ভিডিঅ'টো ভাল পালে তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।